আজি আমি আপোনালোকলৈ আগবঢ়াম যোগৰ কালংঘাটি। ইয়াত আজি মাতৃসকললৈ যোগৰ কিছু প্ৰাথমিক ধাৰণা দিয়া হৈছে, কিয়নো শিশুক যোগ শাৰীৰিক শিকাবলৈ আৰু নিজৰো দিনটোৰ অৱসাদ দূৰ কৰিবলৈ কিছু প্ৰাথমিক যোগ ব্যায়াম আমি জানিব লাগিব। আহকচোন প্ৰথমে যোগৰ মন্ত্ৰৰে আমি আজি যোগৰ কালংঘাটি আৰম্ভ কৰোঁ। আটাই মোৰ লগে লগে গাই যাব। যোগেন চিত্তস্য পদেন ৱাসং মলং শৰীৰস্য শৱদকেন য়োপকৰোতু প্ৰবৰম মুনেন পতঞ্জলি প্ৰাঞ্জলিৰানতোস্মি গুৰুৰ ব্ৰহ্মা गुरुदेवो महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। এতিয়া দীঘলকৈ উশাহ ল'ব। মুখখন বন্ধ কৰি নাকেৰে উশাহখিনি এৰি দিব। পেটটো উঠা নমা কৰিব। মই কেনেকৈ কৰি আছোঁ আপোনালোকে চাব একবাৰ, তাৰপিছত নিজে নিজে কৰি যাব। এনেকৈ যিমানটো পাৰি সিমানবাৰ উশাহটো আনিবলৈ চেষ্টা কৰিব। দিনে দিনে বঢ়াই লৈ যাব। ইয়াক কোৱা হৈছে কপালভাতি। কপালভাতিৰ পিছতে আমি নাকটো এনেকৈ নাকৰ বিন্ধাত সু নাকৰ বিন্ধাটোত তৰ্জনী আঙুলিৰে হেঁচা দিম আৰু বাও নাকেৰে উশাহটো টানি লৈ যাম। তাৰপিছত বাও নাকেৰে উশাহটো নিয়াৰ পিছত সু নাকেৰে এৰি দিম। এনেকৈ যিমানটো পাৰি আমি কৰিবলৈ চেষ্টা কৰিম। যিটো নাকেৰে প্ৰথমে আৰম্ভ কৰিছিলোঁ সেই নাকটোৰে শেষ কৰিব লাগিব। নাকৰ বিন্ধা সু নাকেৰে যদি বাও নাকেৰে টানিছোঁ তেতিয়া শেষত বাও নাকেৰে আমি শেষ কৰিব লাগিব। এনেকৈ যিমানবাৰ পাৰি যদি দিনটোত 5 বাৰ কৰিব পাৰোঁ, এইফালে 5 বাৰ এইফালে 5 বাৰ, কালি আকৌ এইফালে 6 বাৰ এইফালে 6 বাৰ, এনেকৈ দিনে দিনে আমি বঢ়াই লৈ যাই থাকিম। ইয়াৰ নাম হ'ব অনুলোম বিলোম। আৰু ইয়াৰ পিছত আমাৰ অনুলোম বিলোম যেতিয়া আমি কৰিম তাৰপিছত আমাৰ কি হ'ব যে মূৰৰ বিষ, স্মৃতিশক্তি, ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতিশক্তি, মূৰৰ বিষ, আমাৰ দিনটোৰ যি অৱসাদ এইবিলাক দূৰ হ'ব। আৰু এইখিনি কামে আমাক দিনটোৰ কামখিনি কৰাৰ কাৰণে সহায় সহযোগিতা কৰিব। আৰু এই কামখিনিৰ উপৰিও আমি সময় উলিয়াই হাত ভৰিৰ কিছুমান প্ৰাথমিক ব্যায়াম আমিও কৰিব লাগিব। আহকচোন আমি এই হাত ভৰিৰ ব্যায়ামখিনি কৰাৰ লগতে মনটো কেনেকৈ স্থিৰ কৰিব পাৰিম। এই হাত ভৰিৰ ব্যায়াম আৰু যোগ ব্যায়ামে আমাৰ দিনৰ অৱসাদ দূৰ কৰিব, ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন দিশত আগবঢ়াই নিয়াৰ কাৰণে সহায় সহযোগিতা কৰিব। সেয়েহে আমি আজি লগে ভাগে শাৰীৰিক ব্যায়ামখিনিও কৰোঁ আহক।